হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা ভিডিঅ'লৈ আন এটা টপিক লৈ আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যেনেকৈ মোক আগৰ ভিডিঅ'লৈ ছাপোৰ্ট কৰিছে, আজিৰ এই ভিডিঅ'টোত আপোনালোকে ছাপোৰ্ট কৰিবলৈ আশা এটা ৰাখিছোঁ। তো আপোনালোকে আজি মোৰ টোটেল ভিডিঅ'টোত ভিউজ কমপ্লিট কৰিছে 10,000। তো আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ সেইটোলৈ। তো আপোনালোকেও এনেকুৱাকৈ আগতেও আপোনালোকৰ কাৰণে মোৰ আজিৰ এই চেনেলটোত টোটেল 10,000 ভিউজ কমপ্লিট হ'বলৈ হৈছে। তো আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আগলৈ কিয় এনেদৰে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো এটা সেই ভিডিঅ'টোতে কম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। যদি আপুনি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা কৰিব, আৰু যদি মোৰ চেনেলটোত আপুনি আজি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'বলৈ ওলাইছে, আপোনালোকে থাম্বনেইল আৰু টাইটেল গমেই পাইছে। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এই টপিকটোলৈ যে আপোনালোকৰ যিখন এক্সচেঞ্জ কাৰ্ড আছে, কাৰণ আপোনালোকে গমেই পায় যে যিকোনো অনলাইন কৰিব হ'লে জব এপ্লাই কৰিবলৈ হ'লে বা আজিকালি প্ৰায়ভাগ যেনেকুৱা আপোনাৰ প্ৰথম উদাহৰণস্বৰূপে দিব পাৰি আত্মনিৰ্ভৰশীল যিটো অসম আঁচনি আছে, তাতেও আপোনাৰ এক্সচেঞ্জ কাৰ্ড লাগে। অসম পুলিচৰ যিটো আপোনাৰ ৰিক্ৰুইটমেণ্ট হৈছে তাতেও এক্সচেঞ্জ কাৰ্ড কম্পালচাৰি কৰিছে। তো ঠিক তেনেদৰে আগলৈও যিমান ৰিক্ৰুইটমেণ্ট আহিব বা যিকোনো অনলাইনৰ কাম আহিব, বিশেষকৈ এক্সচেঞ্জ কাৰ্ডখন লাগিব বুলি ক'ব পাৰে। যেনেকৈ আধাৰ কাৰ্ড বৰ্তমান কম্পালচাৰি হৈছে, ঠিক তেনেদৰে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখনো আগতেও ভৱিষ্যতে কম্পালচাৰি হ'ব পাৰে প্ৰত্যেকটো এপ্লাইত, অনলাইন এপ্লাইত। তো সেই বিষয়তে আপোনালোকক আজি ক'ম যে আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ বনাব পাৰিব বা কি প্ৰথম অৱস্থাত আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাতে আপোনালোকে সেৱা সেতু বুলি চাৰ্চ কৰিব। সেৱা সেতু বুলি চাৰ্চ কৰাৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেকুৱা 2 ইয়াৰ চেলিব্ৰেশ্যন এইটো আহিব নটিচটো। তাৰপিছত আপোনালোকে দেখাই আছোঁ আপোনালোকে কি কৰিব। তো ইয়াতে আপোনালোকে ওপৰত ছাৰ্ভিচেছত ক্লিক কৰিব, CSC ছাৰ্ভিচেছত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াতে চাৰ্চ কৰিব এক্সচেঞ্জ বুলি। তো আপোনালোকৰ মাজৰ যিটো আছে ইয়াতে ক্লিক কৰিব। তাৰপিছত এপ্লাই উইথ আধাৰ সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ হ'ব, ডাইৰেক্ট লগ ইন হৈ যাব। তো আপোনালোকে যিটো লেফ্ট চাইডে ছাৰ্ভিচেছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে এক্সচেঞ্জ বুলি আকৌ এবাৰ চাৰ্চ কৰিব। তাৰপিছত আৰু মাজতো যিটো আছে তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ নিউ চিকিউৰিটিত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ এবাৰ আপোনালোকে এপ্লাই উইথ আধাৰত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো আপোনালোকে তলত দেখা পাইছে এইটো আপোনালোকে মই দেখাই আছোঁ। ইয়াতে আপোনালোকে টিক চিন কৰি দি দিব। টিক চিন কৰাৰ লগে লগে ইয়াতে দুটা বস্তু দিব, আধাৰ নাম্বাৰ আৰু আধাৰ আপোনাৰ হোল্ডাৰ নেম। তো আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব, আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ। কাৰণ এপ্লাই উইথ আধাৰ মানে আপোনাৰ আধাৰ কাৰ্ডৰ বেচিছত কৰা আপোনাৰ নামটো বহাব। ইয়াতে বহাই কিনে আপোনাৰ লেফ্ট ৰাইট চাইডে দেখা পাইছে ভেৰিফাই আধাৰ। তো আপোনালোকে ইয়াতে ভেৰিফাই আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ লিংক মোবাইল নাম্বাৰ আছে তাতে এটা OTP যাব। OTPটো আপোনাৰ মোবাইলত চাই কিনে আপোনালোকে ইয়াতে ভেৰিফাই কৰিব। তো মই ভেৰিফাই কৰি আছোঁ, আপোনালোক চাই থাকিব। তো ভেৰিফাই কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াতে প্ৰথম অৱস্থাত আপোনালোকৰ এইটো এনেকুৱা এটা ইণ্টাৰফেচ অহাৰ লগে আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নাম্বাৰ আছে আপোনাৰ মোবাইল নাম্বাৰটো বহাই কিনে ইয়াতে ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ লগে OTP এটা যাব। OTPটো আপোনালোকে যিটো মোবাইল নাম্বাৰত যাব সেইটো আপোনালোকে ইয়াতে বহাই কিনে ৰাইট চিন যিটো আছে আপুনি গ্ৰীণ টিকত আপোনালোকে ক্লিক কৰিব। গ্ৰীণ টিকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ভেৰিফাই হৈ যাব। তো তাৰপিছত এনেকুৱা ফৰ্মখনত আপোনালোকে প্ৰথমতে ফাদাৰ নেম, তাৰপিছত মাদাৰ্ছ নেম, জেণ্ডাৰ, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ, চবখিনি ডিটেইলছ খুজিব। তো আপোনালোকে এই ফৰ্মখন এটা এটা চাই কিনে পইণ্ট চাই কিনে আপোনালোকৰ যিটো হয় আপোনালোকে বহাই দিব। তো মই ফৰ্মখন ফিল আপ কৰি আছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে হাইট এণ্ড ৱেইট আছে নিদিলেও ক'ব লগা নাই, কোনো প্ৰব্লেম নাই। তো আপোনালোকে গোটেই ফিল্মখন ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এড্ৰেছ কমিউনিকেশ্যন আছে এড্ৰেছটো বহাব দিব। তো আপোনালোকে যিটো আপোনালোকৰ এড্ৰেছ হয় ডিষ্ট্ৰিক্ট চাব ডিষ্ট্ৰিক্ট গোটেইখিনি আপোনালোকে সঠিককৈ বহাই দিব, যাতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখনত কোনো প্ৰব্লেম নহয়। তো আপোনালোক মই প্ৰথমতে কৈ দিছোঁ সেইকাৰণে যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। আপোনালোকে লাহে লাহেকৈ আপোনালোকে গোটেই ডিটেইলছখিনি ফিল আপ কৰিব। তো মই এতিয়া এড্ৰেছখিনি ফিল আপ কৰি আছোঁ। তো আপোনালোকে চাই থাকিব। ইয়াৰ পিছত কি ষ্টেপ আহে মই আপোনালোকক কৈ আছোঁ।
আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যদি কমিউনিকেশ্যন এড্ৰেছৰ লগত একে হয় তেতিয়াহ'লে য়েছ কৰি কিনে আপোনালোকে ফিল আপ কৰাৰ পিছত নেক্সটত ছেভ নেক্সটত আকৌ ক্লিক কৰিব। তো তাৰপিছত আপোনালোকক ইয়াতে আহিব এডুকেশ্যন কোৱালিফিকেশ্যন। তো আপোনালোকে এডুকেশ্যন আপোনালোকৰ যিটো আছে প্ৰথমতে যিটো আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন যাতে আপোনালোকৰ গ্ৰেজুৱেট হ'লে গ্ৰেজুৱেট, তাৰপিছত হাই ছেকেণ্ডেৰী যিটো আপোনাৰ হয় তাৰপিছত আপোনালোকে এইটো চিলেক্ট কৰি কিনে ৰাইটত আপোনালোকে কোনটো বিভাগত পাছ কৰিছে সেইটো লিখি দিলে হ'ল। তাৰপিছত আপোনালোকে যদি 10 পাছ কৰিছে তো ইয়াতে আপোনালোকে দেখাই পাইছে মাৰ্কশ্বিটৰ মই মাৰ্কখিনি বহাই আছোঁ, কি পাছ কৰিছোঁ কোন কলেজত গোটেইখিনি কৰিছোঁ। তো আপোনাৰ এক্সট্ৰা কোৱালিফিকেশ্যন থাকিলেও ইয়াতে বহাব পাৰে। তো যদি একো নাই তেনেহ'লে আপোনালোকে ডাইৰেক্ট আপোনালোকে ছেভ এণ্ড নেক্সটত ডাইৰেক্ট আপোনালোকে ক্লিক কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। তো বহালে ক'ব লগা নাই, তো আপোনালোকে ডাইৰেক্ট ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিব এতিয়া আপোনালোকৰ এমপ্লয়মেণ্ট নে আনএমপ্লয়মেণ্ট, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি কিনে আপুনি আকৌ এবাৰ আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আছে এইটো আপোনাৰ অট'মেটিক আহিব। ইয়াতে ক্লিক কৰি কিনে ছেভ এণ্ড নেক্সট কৰিব। তো এতিয়া আহিব আপোনালোকৰ মেইন পইণ্টটো হৈছে ডকুমেণ্টেশ্যন। তো প্ৰথম অৱস্থাত আপোনালোকৰ আহিব যিটো আপোনালোকৰ ভোটাৰ আই ডিটো কম্পালচাৰী লাগিব। আপোনাৰ যদি নিজৰ ভোটাৰ আই ডি নাই তেনে পেৰেণ্টছৰ ভোটাৰ আই ডি হ'লেও হ'ব, কোনো ক'ব লগা নাই। ইয়াতে পেৰেণ্টছৰ ভোটাৰ আই ডি কোনো ক'ব লগা নাই। তাৰপিছত আপোনালোকে এজ প্ৰুফ মানে এজ প্ৰুফত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট দিব লাগিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। আপোনাৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন কাষ্ট চাৰ্টিফিকেটখন কম্পালচাৰী থাকিব লাগিব। ষ্টাৰ মাৰ্ক আছে সেইটো আপলোড কৰিব লাগিব। তো আপলোড কৰাৰ লগে লগে আপোনালোকে গম পাব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিখন পাছ চাৰ্টিফিকেট আছে পাছ চাৰ্টিফিকেটখনো লাগিব, যিখন আপুনি যি কোৱালিফিকেশ্যন আছে সেইমতে লাগিব। তো আধাৰ কাৰ্ড, ছিগনেচাৰ আৰু ফটো এই তিনিটা বস্তু লাগে। ৰাইট ক্লিক কৰি কিনে মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্টটো আহি যাব, আপোনালোকে পে'মেণ্ট কৰি দি দিব। পে'মেণ্টটো কৰাৰ লগে লগে পে'মেণ্টটো কৰাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, মানে প্ৰিভিউটো আহিব। তো আপোনালোকে প্ৰিভিউটো চাই ল'ব আপোনাৰ কাৰেক্ট আছেনে নাই। তো আপোনালোকে প্ৰিভিউটো চাই কেনে আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। আপুনি পে'মেণ্টটো ইয়াতে কৰিব লাগিব, UPI হওক বা যিয়ে আপুনি কৰিলে গোটেইখিনি আপোনালোকে পে'মেণ্টটো কৰি দিয়াৰ পিছত ডাইৰেক্ট এনেকুৱা আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন ডাইৰেক্ট ওলাই আহিব। তো আপোনালোকে একো কৰিব নালাগে, ডাইৰেক্ট ডাউনলোড কৰি লৈ কিনে প্ৰিণ্ট আউট কৰি দিলে। তো এইটোৱে প্ৰচেছ যে আপোনালোকে কেনেকৈ বনাব এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ। বন্ধু-বান্ধৱীসকল আপোনালোকক মই ক'লোঁ যে আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে কেনেদৰে আপোনাৰ মোবাইলেৰে এপ্লাই কৰিব পাৰিব আৰু 10-15 মিনিটৰ ভিতৰত আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন লগে লগে পাব। খালি আপোনালোকে যদি এপ্লাই কৰিব যায়, বিশেষকৈ বৰ্তমান আসাম পুলিচত যেনেকৈ লাগে এক্সচেঞ্জ কাৰ্ডখন কম্পালচাৰী দিলে ভাল, কিন্তু ষ্টাৰ মাৰ্ক নাই এপ্লাই কৰোঁতে, কিন্তু দিয়াটো ভাল কাৰণ বহুত ক্ষেত্ৰত দৰকাৰী হয়। কাৰণ আগতে নটিফিকেশ্যন দিয়ে আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ থাকিব। তো সেই এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে 10-15 মিনিটত পাব। তো এই প্ৰচেছটো আপোনালোকক মই দেখালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব। তেতিয়াহে যদি লাইক কৰে তেতিয়াহে মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি আপোনালোকে লাইক কৰা নাই তেনেহ'লে এতিয়া লাইক কৰি দিয়ক, আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক। এনেকুৱা নতুন নতুন আপডেট পাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, যাতে যিটো নেক্সট আপোনালোকৰ আপডেট আহে তেতিয়াহ'লে মই প্ৰথমতে আপোনালোকৰ নটিফিকেশ্যনটো যায়। তো আজিলৈ ইমানে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। আজিলৈ ইমানে, ধন্যবাদ।